এয়া আমাৰ শিৱসাগৰ পুখুৰী পাৰৰ ৰাতিপুৱা পৰিৱেশ আৰু কইনাৰ সখীৰ হৈ একদম এইটো ড্ৰেছৰ সৈতে ৰাতিপুৱা পুখুৰী পাৰত ইফালে কইনা আছে আমাৰ শিৱসাগৰৰ যিটো ইয়াতে কি আছিলে টুৰিষ্ট বাংলো আছে তাতে কইনা সোমাই আছে মামীয়েক মাহীয়েকৰ লগত আৰু আমি তিনিজনী এইফালে শিৱসাগৰ পুখুৰী পাৰত ৰাতিপুৱা মৰ্ণিং ৱাক মানুহ চাবলৈ আহি লগতে চেলফি লৈ আৰু ফ্ৰণ্ট কেমেৰা অন কৰি ভিডিঅ' বনাই আছোঁ সেনেকুৱাই আমি বিয়া কৰিছোঁ মানে বিয়া এনজয় কৰিছোঁ বিয়া আৰু তাই আকৌ মোৰ ভিডিঅ'টো চুৰ কৰিছে কালি চেণ্ডেল চুৰ কৰিব নোৱাৰিলে ভিনিয়েকৰ আজি মোক ভিডিঅ' চুৰ কৰিছে সকলোকে সুপ্ৰভাত আৰু আপোনালোকলৈ মূল ভিডিঅ' গৈ আছে আমি এতিয়া কইনালৈ আকৌ দৰা ঘৰলৈ যাত্ৰা কৰিম ইয়াৰ পৰা গতিকে আপোনালোকক দৰা ঘৰ গৈ পোৱাৰ পিছত কি কি হয় দেখাম আপোনালোকে ভিডিঅ'টো চাব অকণমান দীঘল হ'ব তথাপি ভিডিঅ'টো চাব স্কিপ নকৰাকৈ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জ্ঞাপন কৰিছোঁ শুভ ৰাতিপুৱা আৰু সকলোৱে দিনটো শুভ হওক আৰু আজি আছোঁ মই মৰাণত আৰু মৰাণৰ উষাপুৰত আছোঁ যিহেতু মোৰ আজি সহকৰ্মী মোৰ বিভাগৰ অনন্যাবাৰ বিয়া আৰু সেই বিয়াৰ কাৰণে মই কালিয়ে মৰাণলৈ আহিলোঁ আৰু আজি মূল বিয়া আৰু এতিয়া অলপ পিছতে জোৰোণ আছে মই আছোঁ বৰ্তমান পাকঘৰত আৰু বনাই আছোঁ কইনাৰ কাৰণে ক্ষীৰ আৰু অলপ পিছতে জোৰোণ পাবহি গতিকে কইনাৰ যিহেতু আজি উপবাস থাকিব গতিকে তেওঁক ক্ষীৰ খুৱাব লাগে আৰু সেই নিয়মৰ মই বৰ্তমান কিটচেনত কইনাৰ বাবে ক্ষীৰ প্ৰস্তুত কৰি আছোঁ আপোনালোকক বেক কেমেৰাত দেখাম ক্ষীৰটো আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ আজি অনন্যাবাৰ বিয়াৰ কিছু মুহূৰ্ত আৰু লগতে মই অনন্যাবাৰ কইনা ধৰা হৈছোঁ গতিকে স্পেচিয়েল হ'ব ভিডিঅ'টো আপোনালোকে কইনাক আৰু কইনা ধৰাক একেলগে দেখা পাব গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে অকণমান দীঘলীয়া হ'ব কিন্তু আপোনালোকে ভিডিঅ'টো চাব আৰু চাই কমেণ্ট কৰিব কেনেকুৱা হৈছে আৰু বিশেষকৈ কইনা ধৰা এক্সপিৰিয়েঞ্চ আছে আজি মোৰ কলিগৰ কইনা ধৰা মই হৈছোঁ আমাৰ কলেজৰ ষ্টাফো আহি আছে অলপ পিছতে তেওঁলোকো পাবহি আহি গতিকে আপোনালোকৰ পৰা বিবাহৰ শুভ আশীৰ্বাদ বিচাৰিছোঁ লগতে কইনা ধৰাৰ কাৰণে আপোনালোকে শুভেচ্ছা দিব বুলি আশা কৰিছোঁ কৰিলৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আপোনালোকক এতিয়া দেখাবলৈ লৈছোঁ মই বনাই থকা ক্ষীৰ হৈ গৈছে অলমষ্ট ক্ষীৰটো আৰু ক্ষীৰটো নমাই হ'লে আমি বিবাহ ভ্ৰমণলৈ যাম আৰু যিহেতু বিবাহ ভ্ৰমণত হ'ব কইনা ইতিমধ্যে ওলাই গৈছে বিবাহ ভ্ৰমণলৈ আৰু মই আছোঁ কইনাৰ ভনীয়েক আছে আমি একেলগে ওলাই যাম এতিয়া বিবাহ ভৱনলৈ আৰু তাৰপিছত আপোনালোকে দেখি গৈ থাকিব আৰু দেখাই গৈ থাকিম আপোনালোকক অলপ অলপকৈ আজি দিনটোৰ বিয়াৰ বিভিন্ন মুহূৰ্তবিলাক এয়া আমি বিবাহ ভৱনলৈ ওলাই আহিছোঁ পিছফালে আছে আমাৰ ৰাইজসকল মেইন ভিডিঅ' আহি আছে কিন্তু এতিয়া আমি আহি আছোঁ বিবাহ ভৱনলৈ ঘৰৰ পৰা তাৰপিছতহে আপোনালোকে দেখা পাব বিয়া আমাৰ পাল দেই আমি দৌৰা দৌৰি কৰিছোঁ সেইকাৰণে আমি জোৰোণ আদৰিবলৈ গৈ আছোঁ জোৰোণ আহি পাইছেহি আগে আগে কইনাৰ মা কইনা ভনীয়েক আৰু পিছত মই আমি ভিতৰৰ পৰা ওলাই আহিছোঁ বাহিৰলৈ আৰু জোৰোণ আহি পদূলি মুখত আৰু এয়া আগে আগে মা গৈ আছে তাৰ আগত ভণ্টি আৰু বাকী গাঁৱৰ ৰাইজ মাহী মামী সকলো কোটি কোটি ঘোঁৰা
এইফালে দিয়ক নুঘূৰে ছোৱালী ঘৰখন এইফালে যাব দৰা ঘৰখন ঘৰকে দিছে আমি বিক্ৰী দিয়ে নহয় কিবা এটা কৰিব লাগিব নহয় জানো এনেই ধেমালি পাই জোৰোণ পাই গ'লহি অনন্যা বাৰ জোৰোণৰ গেষ্ট আহি বহিলে জোৰোণৰ অতিথি আৰু এইফালে আছে আমি আমাৰ ঘৰৰখিনি এইফালে বহিছে আৰু এইফালে আলহী জোৰোণৰ বাবে ঊল এটা দিব লাগিব নহয় দৰা ঘৰৰ পৰা ঊল এটা দিব লাগিব ইয়াত মেকআপ হৈ আছে পূজা আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট ডিব্ৰুগড়ৰ পৰা আহিছে ডিব্ৰুগড় আমোলাপট্টিৰ আৰু একদম পূৰা এক্সপাৰ্ট কম সময়ৰ ভিতৰতে আমাক কইনাক সজাই দিলে আৰু কইনা মুখখন অকণমান দেখাই দিব নোৱাৰিব চাগে ঘূৰিব না কইনা ঘূৰিব নোৱাৰিছে এয়া আমাৰ ষ্টাফ আহিছিলে অনন্য বাৰ বিয়া খাবলৈ তেওঁলোক যাবলৈ ওলাইছে মই আগবঢ়াবলৈ আহিলোঁ গধূলি হৈ অহাৰ কাৰণে সোনকাল কৰিছোঁ এইপিনে মুকুল ছাৰ অঁ ঠিক আছে বাই বাই ভালকৈ যাব গৈ পাই কৈ দিব পালোগৈ বুলি ষ্টাফ আমাৰ ডিপাৰ্টমেণ্ট HOD ছাৰ ৰমান ছাৰ এইফালে বৌ এইফালে অনিতা আৰু এইফালে আমাৰ নেহাক মোৰ উঠাবলৈ দিগদাৰ হৈ গৈছে নেহা আমি এতিয়া গোটেই ডিপাৰ্টমেণ্টৰ ফেমিলি লগ লাগি আছোঁ দেই এয়া আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্ট আৰু
গোটেইখিনি খোৱাত ব্যস্ত মই ইয়াতে হুৰুঙা পাই কেমেৰা অন কৰি লৈছোঁ খাবলৈ সময় নাই আৰু এইফালে কন্যাই খাবলৈ লৈ আছে যিহেতু আমি ইকনমিক্স ডিপাৰ্টমেণ্টত এতিয়া আছোঁ একদম কলেজৰ ফিলিংটো আহি গৈছে গোটেইটো হয় নাই সেইকাৰণে অনন্য বাই লৈ লৈছে খাবৰ কাৰণে আৰু একেলগে খাম আৰু আমি চবেই কন্যাই খাই আছে আৰু আমি গোটেই ষ্টাফটো এতিয়া একেলগে আছোঁ ঘৰত আমি কলেজত যেনেধৰণে খাওঁ লাগিছে সেইকাৰণে একদম আমি চব এয়া ছাৰ এইপিনে অনিতা এয়া নেহা চেল্ফি আৰু অনন্য বা SPP ইকনমিক্স ডিপাৰ্টমেণ্ট সহকৰ্মীসকলৰ আকৌ ফটো পষ্ট শিৱমণি বা আহিলে টিকলি আহিলে শিৱমণি বা ছোৱালী ডাঙৰ ছোৱালী আহিছে সেইকাৰণে আকৌ এবাৰ ফটো আৰু লগতে ভিডিঅ' ছাৰহঁতৰ গাড়ী যাবলৈ ওলাইছে মই আগবঢ়াবলৈ আহিলোঁ আকৌ এবাৰ এনেকৈ ষ্টাফ আহিছে গৈছে চবকে বিদায় দিছোঁ আদৰণি জনাইছোঁ এইটোকে কাম কৰি আছোঁ আৰু এয়া অনন্য বা বিয়াৰ ভৱন এয়া ৰাতি ডেক'ৰেশ্যন দৰা আহিব গতিকে এতিয়া এনেকুৱা পৰিৱেশে বিৰাজ কৰিছে কইনা ঘৰত এয়া ৰাতি দৃশ্য এতিয়া প্ৰিপেৰেশ্যন কৰিলোঁ দৰা আহিব হৈ গ'ল মানে দৰা আহি পাবহিয়ে হ'ল আৰু কইনা ধৰা হিচাপে মই ৰেডি হৈছোঁ কইনা মোৰ সাজি কাচি আছে আমি তেওঁক অকণমান পিছত দেখাম আৰু দৰা আদৰা পৰ্বটো অকণমান ৰেঙনি আপোনালোকলৈ আগবঢ়াই দিম তাৰপিছত আৰু কইনাৰ লগত কইনা ধৰা হিচাপে ব্যস্ত হৈ থাকিম ভিডিঅ' চাগে অন কৰিবলৈ সুবিধা নাপাম যদি সুবিধা পাওঁ বেলেগক দিম তেওঁলোকে ৰেকৰ্ডিং কৰিব আৰু আপোনালোকলৈ আজি এই বিয়াৰ সম্পূৰ্ণ ভিডিঅ'টো আগবঢ়াম এয়া আমি দৰা দৌৰিবলৈ ৰৈ আছোঁ এয়া কইনা ভনীয়ে বৰি ধুৱাবলৈ এয়া হাতত চৰিয়া গতি দেখাই দিয়া এয়া চাউল চাটিয়াবলৈ আমি এয়া মামীয়ে লৈ আছে চাউল এয়া চুৰ নাম্বাৰ 1 কিন্তু দৰা আহি পোৱাহি নাই ভকতে পাইছেহি আমি আগৰ পৰাই ৰৈ আছোঁ আৰু কি হয় নাজানো আৰু দেই দৰা হ'লেকে ধৈৰ্যই হেৰাবগৈ এতিয়া তেতিয়ালৈকে চাই থাকক দৰা গাড়ী পালেহি দেই আৰু এই মাহীয়েক মামীয়েক খুৰীয়েক নবৌৱেক সকলোৰে গাত তৰণি নাইকিয়া হৈ গৈছে দৰা গাড়ী আহি পোৱাৰ লগে লগে আমি আগবাঢ়ি যোৱা নাই আমি মূল গেটতে আদৰণি কৰিম আৰু সেইখিনিৰ পৰা চাম এয়া দৰা পাইছেহি আৰু ফুলজাৰি ফুটিছে
এনেকৈ ফুটা দেখি 10,000ৰ কথা এটা মনত পৰিছে। দৰা গুচি আছে সেইকাৰণে দৰা গাড়ী আগলৈ আগবাঢ়ি অহা নাই। দৰা গুচি আছে বিয়ানাম গাই। কিমান দিছে কিমান দিছে? দৰা আহি আছে। দৰা গাড়ী মানে ষ্টেচনে ৰখিছে, আহি পোৱাহি নাই। আহিলে আৰু পালেহি দৰা গাড়ী আৰু আমাৰ আৰম্ভ হৈ গৈছে। লাহেকৈ আমি সাজু হ'ব হ'ল, আমাৰ পজিশ্যন ল'ব হ'ল। ফটো কোনে ৰাখিছে এনেকে লৈ নাথাকিবা। প্ৰটেকশ্যন লৈ আহিছে। ছাতিটো দিবা দেই, ছাতিটো আহি পাওঁতে দিবা আৰু। মাৰিব লাগে নি এতিয়া? মাৰোনে? মাৰো। উলি দিয়ক, উলি দিব লাগিব। যাছে জোতাটো লুকুৱালে। বাকীখিনি হেৰিলে দিয়াটো কাইলৈ দিয়া। দৰা দৰণি হৈছে, চাউল চেতিয়ালো আমাক স্প্ৰে মাৰি খুৱাই দিলে। এয়া অনন্য বা দৰা আহি পাই গ'ল কলতলত। আমি পকা কমলা কাপ বাইদেউ আমি আছো বাইদেউ লগাই দিয়ক না কলতলত এনেকে কি কাপ পকা কমলা গাওঁ নিবই দে ভিতৰত। চানিয়া আছে নাই? মুন্না ক'লে গ'ল? দৰাই মিচিং মিচিং হাঁহি আছে দেই। দৰাই মিচিং মিচিং হাঁহিছে ৰুমালৰ তলতে। দৰাই মিচিং মিচিং হাঁহিছে।
আমার মোট নপড়ে ক্রিকেট বল এইটো চাকি চাকি ভৰাই দিয়া পানীখিনি তেনেকে লৈ যাব গলায় কষ্ট মানে শৰণাগত হৈছে কাৰণে তেৰাসকল আজি শুভবিবাহ পৰৱ উপলক্ষে আপোনাক একত্ৰিত কৰি আপোনাৰ সাক্ষাৎ তেৰাসকলে পৰমাধ্য অৰ্পণ কৰিছে আৰু এইখিনি কৰিবলৈ যাওঁতে সেইদিনা ব্ৰাহ্মণী চক্ৰৰ নিৰ্বিত্ত সেৱাবলৈ চৰণে চপাই লৈ নিৰ্বিত্ত সেৱাবলৈ চৰণে চপাই লৈ গুৰুদেৱ নামক 4 চৰণ থাকিলে থাকিবলৈ শক্তিধৰ মুখে ভক্তিমাত্ৰ কৰিব প্ৰাৰ্থনা হৰে লাগি গৈছে
জোৱাইলে জোৱাইলে ফাৰ্ষ্ট মৰম দে হ'ব মিঠাই বৰ ভাঙি খোৱাওক আকৌ যিকোনো এটা খোৱাওক কি খুৱাব মানে কোনটো মিঠাই খুৱাব ভাল লাগিছে বাইদেউত মেকআপ কৰি থাকে এতিয়া গৰম পানীটো এতিয়া হওঁতে আৰু অকণমান পানী লাগে খাব নোৱাৰে ভিডিঅ' কৰি আছে নেকি এইখনকে বাইদেউ এখনে মুখখন I don't know call eban khoni no ko 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 মাক কম ভাল ভাল বস্তু নাখালি মই চাপৰ হ'লো খালি ঘূৰি দিয়া ভিডিঅ' কৰি আছো চোপা পানী দিয়া মানুহে কৰি দিছে এয়া সূৰ্য প্ৰথম কিৰণ সূৰ্য প্ৰথম কিৰণ নহয় বহুতৰ গাত পৰিলে বাৰু আমাৰ গাত অকণমান পৰিছে কাৰণে আমি ভাবিছোঁ আমাৰ প্ৰথম কিৰণ কিন্তু ইতিমধ্যে বহুতৰ গাত পৰি আহিছে চাওক না আপোনালোকে শিৱসাগৰ
পুখুৰী পাৰৰ এয়া ৰাতিপুৱাৰ দৃশ্য আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে পুখুৰী পাৰত ৰাতিপুৱাৰ সময়ত যিহেতু খোজ কঢ়া হয় বিভিন্নজনে, কিন্তু এই সময়ত যান বাহন বিশেষভাৱে চলাবলৈ নিদিয়ে। ইয়াত ভিৰটো যান বাহনৰ ভিৰটো একেবাৰে কমাই ৰাখে আৰু চাৰিওফালে এতিয়া খোজ কঢ়া ব্যক্তি। ইমান এটা ধুনীয়া পৰিৱেশ আমাৰ শিৱসাগৰখনত আৰু সেই বেগফালে আছে শিৱদৌল। দৌলৰ সৈতে পুখুৰী পাৰৰ এই সৌন্দৰ্য আচলতে ৰাতিপুৱা ভাগত বিশেষভাৱে আজি লাভ কৰিছোঁ, সেইবাবে খুব ভাল লাগিছে। আহি আছো দেই আমি কইনাত হ'বলৈ, দুপৰীয়া হ'বগৈ আৰু কইনাত হওঁতে। এয়া আমি নামবৰ হাবি পাইছোঁহি আৰু নামবৰ হাবিৰ মাজত থকা গৰম পানীৰ ঔহত আমি অকণমান সোমাই যাওঁ বুলি ভাবিছোঁ। যিহেতু ইমান দীঘলীয়া বাট আমি যাত্ৰা কৰি আহি আছোঁ, গাড়ীৰ ভিতৰত বহি বহি আমনি লাগি গৈছে। সেইকাৰণে নতুন ভিনদৈ গৰম পানী ঔহত আমাক সোমোৱাই লৈ যাওঁ বুলি ক'লে আৰু আমি অখন্তেক ইয়াতে ৰৈ গৰম পানী চাবলৈ আহিছোঁ। আৰু এয়া আমি গৈ আছোঁ একেলগে, কন্যা দৰা সখী মই একেলগে গৈ আছোঁ আগলৈ গৰম পানী চাবলৈ। আৰু এয়া আমাৰ আগত গৈ আছে এয়া নকন্যা দৰা আৰু দৰা বন্ধুৱে বোলে আগতে অহাই নাই গৰম পানী চাবলৈ। আৰু এইফালে আছে আমাৰ ভণ্টি মামা ছোৱালী, তাৰপিছত আছে মাহী, সৰু ভণ্টি আৰু মামী। তো তেওঁলোকৰ একদম মনত আনন্দ লাগিছে গৰম পানী চাবলৈ অহাৰ কাৰণে, কাৰণ তেওঁলোক আগত অহা নাই। আৰু এয়া মামা সি আগতীয়াকৈ ৰৈ আছেহি আৰু এইপিনে ভিনদৈ আমাৰ কাৰণে ৰৈ দিছে। হাঁহি হাঁহি ভিনদৈ নতুন কন্যা পোৱাৰ আনন্দত ভিনদৈ আমালৈ উভতি চাই গৈছে হাঁহি হাঁহি। আৰু এতিয়া আমি আহি আছোঁ, এয়া পিছফালে এয়া আছে মামী মাহী আৰু এয়া কাষত ভণ্টি, ডাঙৰ ভণ্টি মাহী মামীয়েও এয়া সমানে সমানে আহি আছে আৰু আগত নকন্যা খুব স্পীডত গৈ আছে। এয়া দৰা আৰু দৰা বন্ধু আৰু একেবাৰে আগত গৈছে নকন্যা দেই, একদম আহি নিজৰ ঠাই পাই গৈছেহি যে, দৰাৰ ঘৰৰ ওচৰ পাই গৈছে যে আমাক বাটতে এৰিলে, আধাতে এৰিলে আৰু আমি লাহে লাহে গৈ আছোঁ। তেওঁ একদম খৰখেদাকৈ গৈছে। এয়া আমি গৈ আছোঁ। আৰু আমি লাহে লাহে আহিছোঁ। আগে আগে সেয়া মামী মাহী ভণ্টি। আমি নোৱাৰিছোঁ আৰু দে কইনা আৰু কি আৰু ন, নতুন সংসাৰ পাতনি মেলিব আহিছে আৰু এক্সাইটমেণ্টত ক'বই নোৱাৰিছে কিমান খৰকৈ গৈছে। নহয় তাই মানুহজনী ওখ যে ভাল লাগে তাই। এয়া গৰম পানীও সেইপিনে দৰা কইনা চুইছে পানী আৰু আমি এইফালে আহিছোঁ, চবফালে চুব পৰাকৈ আছে। এয়া সেইপিনে চোৱা বুৰবুৰণি দি আছে, সেইটো পানী উহটোৰ বুৰবুৰণি দি আছে। এয়া পানী এনেকৈ বুৰবুৰণি দি থাকে গৰম পানী। একো নাই ইয়াত কিবা এইবোৰ পিম্পলছ থাকিলে শহু চহু উঠিলে ধুই দিলে ভাল। খুলি লওঁ দেই মই, খুলি লওঁ মই খুলি এতিয়া মই মুখত এইবোৰ লগাই থৈছোঁ নহয়। কেনেকৈ এয়া দৰা কইনা সখী আৰু দাদা
অকণমান গুচি দিছে দেখি নাই খাবলৈ ক'বলৈ কৈছে আমাক কইনাই মান ধৰিছে দেই দৰাক জলপান খাবলৈ দিছে আৰু এইফালে হকি কইনাৰ হাতৰ প্ৰথমটো জলপান পিছলৈ পোলাও খুৱাব আৰু আজি জলপান আজি মানে নিয়মটো কৰিছে দেই কইনা মান ধৰা পৰ্ব মা দেউতাক ইয়াতে কৰিবনে
ভিডিঅ' কৰি থৈছ নি মা দুটামান ধৰিছে গুণচ হ'ব দেই বহুত ওচৰলৈ চাপি দিয়ক ল'ৰাও কৈছে নহয় ল'ৰাকো দিয়ক আগবঢ়াই দিয়া অকণমান লৰাই দিয়ক অনলাইন নাম্বাৰ ওচৰলৈ আহক বিদায় ল'লোঁ দেই আমি কইনাক থলোঁ আৰু দৰা ঘৰৰ পৰা বিদায় লৈছোঁ